Hi guys, welcome back to my channel. আজি পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে হয়তো মোৰ ভিডিঅ'টোৰ থাম্বনেইলখন চাই গম পাইছে যে আজি আমি কিহৰ ওপৰত কথা পাতিম। আপোনাক যদি বৰ্তমান কোনোবাই সোধে যে বৰ্তমান সকলোতকৈ দামী সম্পত্তিটোনো কি, তেতিয়া আপুনি যদি এক কথাত উত্তৰ দিয়ে যে মাটি, তেতিয়াহ'লে আপোনাৰ হয়তো আৰু ভুল কোৱা নহ'ব। কাৰণ আপুনি জানে বৰ্তমান দিনক দিনে মাটিৰ মূল্য কিমান বাঢ়ি গৈ আছে। বৰ্তমান কেতিয়াবা কিছুমান ঠাইত আপুনি পইচা দিলেও মাটি পোৱাটো খুবেই টান হৈ পৰে। সেয়েহে আজিৰ দিনত যদি আপুনি মাটিৰ হিচাপে নাজানে, দুদিন পিছত যদি আপুনি ক'ৰবাত মাটি কিনিব যায়, হয়তো আপুনি বেয়াকৈ ঠগ খাব পাৰে। গতিকে যদি আপুনি অলৰেডি আগৰ পৰাই মাটিৰ হিচাপ নিকাচ জানে, তেতিয়াহ'লে আৰু এই ভিডিঅ'টো চাই আপুনি সময় নষ্ট কৰি লাভ নাই। আৰু যদি আপুনি মাটিৰ হিচাপ নিকাচ নাজানে বা কিবা অলপ শিকিব খোজে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে স্পেচিয়েলি হ'বলৈ গৈ আছে। তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি মাটিৰ হিচাপ নিকাচনো কেনেকৈ কৰে, বলকচোন আমি তাৰ বাবে আগবাঢ়োঁ। মাটিৰ হিচাপ বুলি ক'লে আচলতে এই তিনিটা বস্তু মেইন: লেচা, কঠা আৰু বিঘা। এই তিনিটা বস্তুৰ বিষয়ে যদি আমি নাজানো, তেতিয়াহ'লে আমি মাটিৰ হিচাপ কৰিব নোৱাৰিম। এতিয়া প্ৰথমতে আছে লেচা, এক লেচা কাক বোলে আমি সেইটো জানিম। এক লেচা কাক কয় সেইটো বুজোৱাৰ কাৰণে মই সৰু এটা চিত্ৰ আঁকিছোঁ, যাতে আপোনালোকৰ সহায় হয়। এইটো হৈছে চিত্ৰ। এইখিনি ধৰি লোৱা হ'ল মাটি। এই মাটিখিনিৰ এইটো চাইডে 12 ফুট, এইটো চাইডে 12 ফুট, এইটো চাইডে 12 ফুট, এইটো চাইডে 12 ফুট, চাৰিও চাইডে ধৰি লোৱা হ'ল মাটিখিনিৰ 12 ফুটকৈ আছে। গতিকে মাটিখিনি যিহেতু স্কুৱেৰ মাটি, চাৰিও চাইডে সমান, সেয়েহে আমি 12 দি 12ক পূৰণ কৰিম। 4টা কোণাও পূৰণ কৰিব নালাগে, 2টা কোণা পূৰণ কৰিলে সম্পূৰ্ণ ওলাই যাব। গতিকে আমি 12 দি 12ক পূৰণ কৰিম, যিহেতু স্কুৱেৰ মাটি। গতিকে 12 দি 12ক আমি পূৰণ কৰি চাম। আমি এইটো লেচাত লিখিছোঁ 12 পূৰণ 12 সমান আমি কিমান পাইছোঁ? 144। মানে আমি জানিলোঁ যে 144 স্কুৱেৰ ফুটত 144 স্কুৱেৰ ফুটত হৈছে এক লেচা। 144 স্কুৱেৰ ফুটত এক লেচা। আৰু এক কঠাত কিমান মাটি থাকিব? এক কঠাত মাটি থাকিব 20 লেচা। আৰু বিঘা, এক বিঘাত কিমান মাটি থাকিব? এক বিঘাত 100 লেচা। এতিয়া এক কঠাত যিহেতু 20 লেচা মাটি থাকে, 144 স্কুৱেৰ ফুটে যদি এক লেচা হয়, 20 লেচাত কিমান স্কুৱেৰ ফুট হ'ব সেইটো আমি ওলোৱাৰ কাৰণে 144 আমি 20ক পূৰণ কৰিম। 144 পূৰণ 20 সমান আমি কিমান পাম? 2880। মানে 2880 স্কুৱেৰ ফুটে হৈছে এক কঠা, অৰ্থাৎ 20 লেচা মাটি। আৰু এক বিঘাত যিহেতু 100 লেচা মাটি, এক লেচাত যিহেতু 144 স্কুৱেৰ ফুট থাকে, 100 লেচাত কিমান স্কুৱেৰ ফুট থাকিব সেইটো আমি উলিওৱাৰ কাৰণে 144 দি যদি আমি 100ক পূৰণ কৰোঁ, তেতিয়াহ'লে আমি পাম 14400 স্কুৱেৰ ফুট। মানে আমি জানিলোঁ 14400 স্কুৱেৰ ফুটত হৈছে এক বিঘা, অৰ্থাৎ 100 লেচা। গতিকে আমি যিহেতু এইখিনি স্কুৱেৰ মাটিখিনিৰ হিচাপ কৰিলোঁ, সকলো মাটিটো আৰু স্কুৱেৰ হিচাপত নাথাকে, সকলো মাটিটো সমান নাথাকে, কিছুমান মাটি তেৰা বেঁকা থাকে। সেয়েহে বেলেগ এটা আমি মাটিৰ হিচাপ কৰিম। গতিকে আকৌ এটা চিত্ৰ আঁকিছোঁ। এইটো আকৌ এটা চিত্ৰ আঁকিছোঁ। এইটো মাটিৰ ধৰি লোৱা হ'ল, এইটো চাইডে আছে 140 ফুট, আৰু এইটো চাইডে আছে ধৰি লোৱা হ'ল 120 ফুট, আৰু এইটো চাইডে আছে ধৰি লোৱা হ'ল 200 ফুট, আৰু এইটো চাইডে আছে ধৰি লোৱা হ'ল 210 ফুট। এইখিনি মাটিত যিহেতু চাৰিও চাইডে সমান আছিল, কিন্তু এইখিনি মাটিত চাৰিও চাইডে সমান নাই, চাৰিও চাইডে বেলেগ বেলেগ হিচাপত আছে মাটিখিনি। সেইকাৰণে এইখিনি মাটিৰ স্কুৱেৰটো আমি উলিওৱাৰ কাৰণে কি কৰিম? আমি প্ৰথমতে দিশটো হিচাপ কৰি ল'ম। দিশটো হৈছে 200 ফুট আৰু 210 ফুট। প্ৰথমে আমি 200 ফুট আৰু 210 ফুটটো যোগ কৰি ল'ম। ইয়াতে লিখিছোঁ 200 ফুট যোগ 210 ফুট।
200 আৰু 210 আমি যোগ কৰিলে আমি কিমান পাম 410 এই 410 টো আকৌ দুই ভাগত হৰণ কৰিব লাগিব যেটো আমি স্কয়াৰৰ হিসাব কৰিম হেতুৰ কাৰণে এই 410 টো আমি দুই ভাগত হৰণ কৰিম 410 হৰণ 2 সমান 410 2 দি হৰণ কৰিলে আমি কিমান পাম 205 এতিয়া আমাৰ দিকটো ওলাই গল এতিয়া আমি প্ৰস্থটো হিসাব কৰিম কিমান আছে 140 ফুট আৰু 120 ফুট আমি 140 আৰু 120 আমি যোগ কৰি চাম 140 যোগ 120 140 120 আমি যোগ কৰিলে আমি কিমান পাম 260 এতিয়া এই 260 টো আমি 2 দি হৰণ কৰি দিম 260 হৰণ 2 আমি কিমান পাম 130 পাম আমি এতিয়া আমাৰ দিক আৰু প্ৰস্থ দুয়োটাই ওলাই গল এতিয়া আমি কি কৰিম ইয়াতে আমি কিমান পালো 205 আৰু ইয়াতে আমি কিমান পালো 130 এই 205 আৰু 130 আমি পূৰণ কৰি দিম 205 পূৰণ 130 এতিয়া আমি 205 আৰু 130 আমি পূৰণ কৰি দিলে আমি কিমান পাম আমি পাম 26650 26650 এই 26650 পালো আমি 26650 টো আমি 26650 টো হৈছে স্কয়াৰ ফুট গটিকে 26650 স্কয়াৰ ফুট আছে এইখিনি মাটিত হেইহে আমি 26650 ক আমি 144 দি হৰণ কৰি দিম 26650 হৰণ 144 আমি কিমান পাম হৰণ কৰি দিয়াৰ পিছত আমি পাম 185 মানে আমি কিমান পালো 185 লেছা পালো 185 লেছা মানে এইখিনি মাটিত আমি হিসাব কৰি কেনে পালো 185 লেছা 185 লেছা হলি এতিয়া কিমান মাটি আছে প্ৰথমতে মই কোৱাৰ দৰে 1 বিঘাত আছে 1 বিঘাত হৈছে 100 লেছা 1 বিঘাত 100 লেছা থাকিলে ইয়াতে ওলালে 185 লেছা তেতিয়া হল 1 বিঘাত কৈ মাটি বেছি হৈ গল আৰু 20 লেছাই হৈছে 1 কঠা 144 স্কয়াৰ ফুটে হৈছে 1 লেছা গটিকে ইয়াতে 185 লেছা যেহেতু ওলাইছে ইয়াতে আমি মাটি পাম 1 বিঘা 4 কঠা 5 লেছা তো এইখিনি আছিল মাটিৰ হিসাব যদি আপোনালোকৰ কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়া হলে মোক কমেন্ট কৰি জনাব মই আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে এনেকুৱা ধৰণৰ ভিডিও পুনৰ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক গটিকে আজিলৈ এইখিনিয়ে পুনৰ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ